মানুহ এদিন মৰিবই লাগিব। দোষ কৰি মৰাতকৈ বিনা দোষে মৰাই বেছি ভাল, ছক্ৰেটিছে কৈছিল। দুখত ভাগি পৰাজনে ভালদৰে চিন্তা কৰিব লাগে যে দুখৰ পিছত সুখ অহাটো নিশ্চিত, বুদ্ধদেৱে কৈছিল। জীৱনত যিজনে এবাৰ বিশ্বাসঘাতকতা কৰিছে তেওঁক কেতিয়াও বিশ্বাসত নল'বা, শ্বেক্সপিয়াৰে কৈছিল। নিজৰ ভৰিৰ ওপৰত থিয় হ'বলৈ শিকা, তেতিয়াহে সংসাৰ ভাল পাব পাৰিবা, স্বামী বিবেকানন্দ। নীৰৱতা হ'ল জীৱনৰ এক অমূল্য বস্তু, যাৰ ভিতৰত বহু বস্তুৱে জন্ম লাভ কৰে, থমাছ কাৰ্লাইল। সকলো বস্তু কিনিছা কিনা, পৰাপক্ষত মাহেকত একোখন ভাল কিতাপ কিনিবা, যতীন্দ্ৰনাথ দুৱৰা। জাবৰ সাৰিলে যিদৰে পৰিষ্কাৰ হয় তেনেকৈ নিজৰ ভুল স্বীকাৰ কৰিলে মন শুদ্ধ হয়, হেম বৰুৱা। সত্যৰ মুখামুখি হ'বলৈ ভয় নকৰিবা, যি কাপুৰুষ তেওঁহে সত্যৰ মুখামুখি হ'ব নোৱাৰে, মহাত্মা গান্ধীয়ে কৈছিল। সত্যনাথ বৰাই কৈছিল, চৰিত্ৰৱান মানুহ পবিত্ৰ জলৰ নিচিনা, সিহঁত নিজেও পবিত্ৰ আৰু আনকো পবিত্ৰ কৰে। প্ৰকৃত শিক্ষাই মানুহৰ মৰ্যাদা বঢ়ায়, তদুপৰি ই আত্মসন্মানো বৃদ্ধি কৰে, APJ আব্দুল কালাম দেৱে কৈছিল। ভিডিঅ'টি শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।